মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনতে তোমালোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ ভূগোল বিভাগৰ প্ৰথম অধ্যায়টো তোমালোকৰ লগত মই আলোচনা কৰিম, প্ৰশ্ন উত্তৰ শিকাম। গতিকে তোমালোকে অলপ মন দি শুনিবা। অৱশ্যে মই এইটো তোমালোকক ঠিক ক্লাছ হিচাপে নহয়, প্ৰশ্ন উত্তৰ শিকাম হিচাপে আলোচনা কৰিম। যিহেতু লেচনটোত বহুতকেইটা দীঘলীয়া প্ৰশ্ন সন্নিৱিষ্ট কৰা আছে, গতিকে তাৰ উত্তৰসমূহ থৰলি তোমালোকৰ আগত কোৱাটো ইমান সম্ভৱ নহ'ব। তথাপিতো মই এটা আভাস তোমালোকৰ আগত দাঙি ধৰিম। কিন্তু তোমালোকে কথাখিনি মন কৰিবা, মই আৰম্ভণিৰ পৰা গোটেইকেইটা প্ৰশ্নৰ অলপ আভাস তোমালোকক দিম। তোমালোকে প্ৰথমতে মন দি শুনা। এতিয়া এই অৰ্থনৈতিক ভূগোল প্ৰথম অধ্যায়, অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ, এই বিষয়ৰ যিটো চেপ্টাৰ তোমালোকৰ আছে, প্ৰথম চেপ্টাৰটো, তাৰে অনুশীলনীৰ প্ৰশ্নোত্তৰ যিটো প্ৰশ্নবিলাক দিয়া আছে, তাৰে প্ৰথম প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, আৰু লগতে আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। মানে তিনিটা প্ৰশ্ন ইয়াত জইন হৈ আছে। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে। এতিয়া তাৰে প্ৰশ্নটো প্ৰথমতে আমি উত্তৰটো লিখিব লাগিব। ভূগোলৰ যি শাখা, কিতাপত আছে কিন্তু তোমালোকে ধুনীয়াকৈ চালে বুজি পাবা, সেই বাক্যটো ঠিক হুবহু একে লিখিলে হ'ব। ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। তাৰমানে স্থান আৰু কাল, সময় আৰু ঠাই ভেদে মানে তাৰ আলোচ্য বিষয়বিলাক অলপ বেলেগ হয়। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো তাৰ লগত থকা ইয়াৰ মূল বিষয়বস্তু কি। ইয়াৰ মূল বিষয়বস্তু কি বুলি কওঁতে তাৰ উত্তৰটো হ'ব অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত বিষয়সমূহৰ বিষয়ে আলোচনা কৰাই হৈছে ইয়াৰ মূল বিষয়বস্তু। সেইটো উত্তৰ সিমানতে শেষ হ'ব। তাৰ লগত থকা প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। শাখা আছে, এই অৰ্থনৈতিক ভূগোলৰ বহুতো শাখা আছে, ভাগ আছে। এতিয়া তাৰ উত্তৰটো হ'ব এনেকুৱা, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে সম্পদ ভূগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, বজাৰ ভূগোল, পৰিবহণ ভূগোল আৰু পৰ্যটন ভূগোল। গতিকে তিনিটা শাখাত তোমালোকে লিখিব লাগিব, তাৰমানে পেৰেগ্ৰাফ তিনিটা চেঞ্জ কৰিব লাগিব, আৰু প্ৰত্যেকটোতেই তিনিটা প্ৰশ্নৰ উত্তৰ সুকীয়াকৈ থাকিব। তাৰপিছত নেক্সট প্ৰশ্নটো ২ নম্বৰ প্ৰশ্ন। ২ নম্বৰ প্ৰশ্নটো আছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ মানে কিমান দূৰ ব্যাপী থাকে, অৰ্থনৈতিক ভূগোল মানে কিমান মানে বিস্তৃত। এতিয়া উত্তৰটো হ'ব অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। তাৰমানে অৰ্থনীতিৰ লগত জড়িত বা অৰ্থনৈতিক কাৰ্যকলাপ, বিতৰণ আৰু যিবিলাক তাৰ লগত আনুষংগিক কাৰক আছে, সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ কেইটামান বিশেষ পৰ্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তাৰমানে কেইটামান পৰ্যায় আছে ইয়াৰ। সেই পৰ্যায়কেইটা তোমালোকে পাঠটোত পাবা। 5টা আছে। প্ৰথমটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, তাৰমানে প্ৰশ্নৰ অৱতাৰণা হয়। কথাটো ক'বলৈ যাওঁতে কেইটামান প্ৰশ্ন আমাৰ মনলৈ আহে। সেইকেইটা হৈছে, প্ৰথমটো কি ক'লো, অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত। ২ নম্বৰটো হৈছে ইয়াৰ বৈশিষ্ট্যবোৰ কি কি, ৩ নম্বৰটো হৈছে কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত, সেই কাৰ্যটো, অৰ্থনৈতিক কাৰ্যটো কি পৰিঘটনা আৰু অন্য কিবা মানে বিষয়ৰ লগত জড়িত নেকি। তাৰপিছত ৪ নম্বৰটো হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে, বেলেগতোতো হ'ব পাৰিলে হয়। যিটো অৰ্থনৈতিক কাৰ্য য'ত মানে তাতে মানে হ'ল, গ্ৰথ কৰিলে, এতিয়া তাত মানে কিয় হ'ল, বেলেগত কিয় নহ'ল। তাৰপিছত শেষৰটো হৈছে কাৰ্যটো আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি। এতিয়া য'ত হৈছে তাত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি, সেই কাৰ্যটো বেলেগত হ'লে আৰু সুবিধা হ'লহেঁতেন নেকি। এনেকুৱা ধৰণৰ প্ৰশ্ন 5টা আমি পাওঁ। এতিয়া এই 5টা পৰ্যায়ৰ প্ৰথম 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত। পৰম্পৰাগত মানে আগৰ পৰা চলি অহা যিটো পৰম্পৰাগত যিটো মানে আমাৰ ব্যৱস্থা। কিন্তু শেষৰ দুটা প্ৰশ্নই আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি
ৰচনা কৰিছে। তাৰমানে আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি বুলি কওঁতে অৰ্থনীতিটো আমাৰ পৌৰাণিক আৰু আধুনিক দুটা ভাগত ভগাব পাৰোঁ। আধুনিকটো হ'ল কি সম্পূৰ্ণ নতুন, মানে ইয়াত মানে প্ৰযুক্তিবিদ্যা বা বিজ্ঞানৰ ছাঁ পৰিছে, কিন্তু আগৰবিলাক আছিল পৰম্পৰাগত। সেইকাৰণে ইয়াত কোৱা হৈছে যে শেষৰ দুটা মানে আধুনিক অৰ্থনৈতিক ভূগোলৰ মানে ভেটিৰ লগত জড়িত বা ভেটি ৰচনা কৰা বুলি কৈছে। এই 2 নম্বৰ প্ৰশ্নটো শেষ হৈছে। এইবাৰ আমি আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? অৰ্থনৈতিক বৃত্তি মানে কি? বৃত্তি মানে হ'ল মানুহে যিবিলাক কৰে সেইবিলাকেই বৃত্তি, মানে আমি যিটো প্ৰফেশ্যন বুলি কওঁ বৃত্তি, মানে পেচা বুলিও কয়। এতিয়া উত্তৰটো হ'ব এনেকুৱা, মানুহৰ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপসমূহেই হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি। উৎপাদনক্ষম তাৰমানে উৎপাদন হ'ব লাগিব, আৰু সেই উৎপাদনক্ষম কামৰ লগত যিবিলাক মানুহ জড়িত আৰু যিবিলাক কাৰ্যকলাপ তাত জড়িত হৈ থাকে সেইবিলাককে কি বুলি কয়? অৰ্থনৈতিক বৃত্তি বুলি কয়। এতিয়া এই অৰ্থনৈতিক বৃত্তিবোৰ কি কি বুলি আছিল নহয় প্ৰশ্নটো? দ্বিতীয় দফাত মানুহৰ এনে অৰ্থনৈতিক বৃত্তিসমূহ প্ৰধান 4টা ভাগত ভগোৱা হৈছে। তোমালোকে লেচনটো যদি ভালকৈ চোৱা আছে তাতে ধুনীয়াকৈ দিয়া আছে। প্ৰথমটো হৈছে প্ৰাথমিক বৃত্তি, দ্বিতীয়টো হৈছে দ্বিতীয়ক বৃত্তি, তাৰ পিছৰটো তৃতীয়ক বৃত্তি, আৰু শেষৰটো হৈছে চতুৰ্থক বৃত্তি। এতিয়া মানে যিটো প্ৰাথমিক বৃত্তি প্ৰথম, সেই প্ৰাথমিক বৃত্তিটো হৈছে তাৰ লগত জড়িত হ'ল কৃষি কাৰ্য, মাছ ধৰা এইবিলাক। আৰু দ্বিতীয়ক বৃত্তিটো হৈছে শিল্প উৎপাদন, নিৰ্মাণ কাৰ্য, তেনেকুৱা। আকৌ তৃতীয়ক বৃত্তি হৈছে যাতায়ত, পৰিবহণ, বজাৰ এইবিলাক। আৰু শেষৰটো চতুৰ্থক বৃত্তি বুলি যিটো কোৱা হৈছে তাৰ লগত জড়িত বিষয়কেইটা হৈছে কি? বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম ইত্যাদি। গতিকে এনেধৰণে আমাৰ এই 3 নম্বৰ প্ৰশ্নটো আমি শেষ কৰিব পাৰোঁ। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এইবাৰ। 4 নম্বৰ প্ৰশ্নটো আছিলে কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা মানে তাৰ বহুত মানে ভাগ আছেতো, সেই শাখাবিলাক। এতিয়া ইয়াতে আমি উত্তৰত লিখিছোঁ, অলপ দীঘলীয়া হৈছে প্ৰশ্নটো, কাৰণ ইয়াতে মানে প্ৰায় 7টামান তাৰমানে ইয়াত মানে কি আছে? শাখা আছে। প্ৰত্যেকটোৰ বিষয়ে চমু আভাস দাঙি ধৰা হৈছে। কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, তাৰপিছতে তোমাৰ পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল, এই 7টা। এতিয়া প্ৰত্যেকটোৰ লগতে জড়িত যিবিলাক মানে ক্ৰিয়া প্ৰক্ৰিয়া কাৰ্য এই বিষয়ে তাৰমানে কি কৰা হৈছে? বিষয়বস্তু তাত নিৰ্ধাৰণ কৰা হৈছে। মই 2টামান কৈ দিছোঁ বাৰু। কৃষি ভূগোল বুলি কওঁতে ইয়াত কৃষিৰ লগত জড়িত যিবিলাক কাৰকবিলাক, কৃষিৰ প্ৰকাৰ, কি কি প্ৰকাৰৰ কৃষি কৰা হয়, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, কৃষি সামগ্ৰীৰ বজাৰ, আমদানি ৰপ্তানি আদি আটাইখিনি দিশ আলোচনা কৰা হয়। এইটো হৈছে কি? কৃষি ভূগোলৰ ক্ষেত্ৰত। ঠিক তেনেকৈ ঔদ্যোগিক ভূগোল, উদ্যোগৰ উন্নয়নৰ ওপৰত আলোচনা কৰা হয় বা ইয়াত সন্নিৱিষ্ট থাকে। যেনে উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, উৎপাদন, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ, আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। ঠিক সেইধৰণে সম্পদ ভূগোল, সম্পদটো আমাক লাগেই, সম্পদ নহ'লে আমি চলিবই নোৱাৰোঁ। গতিকে এই সম্পদ ভূগোলৰ ক্ষেত্ৰত কোৱা হৈছে যে ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ সংৰক্ষণ, ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। এনেধৰণে পৰিবহণ ভূগোল আছে, বজাৰ ভূগোল আছে, তাৰপিছতে তোমাৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, আৰু শেষত পৰ্যটন ভূগোল। আটাইকেইটাৰে কথা অলপ সন্নিৱিষ্ট কৰি তাত লিখা হৈছে। এতিয়া 5 নম্বৰটো হৈছে প্ৰশ্নটো, আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়? এই কথাটো তোমালোকে অৰ্থনৈতিক ভূগোলটো মানে আমি অৰ্থ ব্যৱস্থাৰ লগত জড়িত, আমি আৰম্ভণিতে এটা প্ৰশ্নৰ উত্তৰত কৈছোৱেই। সম্পদ নহ'লে আমি চলিব নোৱাৰোঁ। গতিকে মই মানে এটা আভাসহে দিলোঁ বাৰু, এনচাৰটো সুকীয়াকৈ দিয়া আছে, তোমালোকে পিছত পাবা। সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়? সম্পদ নহ'লে চলিব নোৱাৰোঁ। আমাৰ যিবিলাক তাৰমানে
অৰ্থনৈতিক ভূগোলৰ ব্যৱস্থা এই আটাইখিনি সম্পদ ভূগোলেহে নিৰ্ণয় কৰে কাৰণ মানুহৰ যিবিলাক মৌলিক প্ৰয়োজন খাদ্য বস্ত্ৰ বাসস্থান আটাইবিলাক আমি সম্পদৰ পৰাহে পাওঁ আৰু সেইবিলাক আমি অভাৱ পূৰণ কৰিব পাৰোঁ গতিকে তোমালোকে মই প্ৰশ্নটো লিখি পেলাই দিম তোমালোকে পাবা এবাৰ নেক্সট প্ৰশ্নলৈ আহিছো 6 নম্বৰ প্ৰশ্নটো হৈছে কি সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা সম্পদ বুলিলে কি বুজায় আমাৰ প্ৰয়োজনীয় সকলো বস্তুৱে সম্পদ আমাৰ যিবিলাক প্ৰয়োজনীয় আমি ব্যৱহাৰ কৰোঁ সেই সকলো বস্তুকে আমি সম্পদ বুলি ক'ব পাৰোঁ ইয়াৰ প্ৰধান বৈশিষ্ট্য আমি তিনিটা পাইছো সম্পদৰ সেই তিনিটা হৈছে উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম এইকেইটা যদি থাকে সেইটো এটা কি হ'ব পাৰে সম্পদ হ'ব পাৰে গতিকে এতিয়া 6 নম্বৰ প্ৰশ্নটো হিমানতে আমি অলপ চমুকৈ শেষ কৰিছো হ'ব তেনেকৈ লিখিলেও এইবাৰ 7 নম্বৰ প্ৰশ্নটো আমি আজিৰ আলোচনা কৰা মানে শেষৰ প্ৰশ্নটো লৈ আহিছো আমি 7 নম্বৰ প্ৰশ্ন সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা অলপ মানে বহলাই ক'ব লাগিব এইটো ব্যাখ্যা কৰা মানে আলোচনা কৰা সম্পদ পৰিৱৰ্তনশীল তোমালোকে এটা কথা নিশ্চয় জানা যে প্ৰাকৃতিক সম্পদ বিভিন্ন ধৰণৰ আছে আমি পোনপটীয়াকৈ কোনোবিলাক মানে সম্পদ ব্যৱহাৰ কৰিব নোৱাৰো আৰু তাক বিভিন্ন ধৰণৰ বুদ্ধি ঘটুৱাই মানুহৰ কৌশল প্ৰয়োগ কৰি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত সেইবিলাক চেঞ্জ কৰিলে আমি ব্যৱহাৰ উপযোগী কৰি লওঁ মানুহৰ বুদ্ধিবৃত্তিৰ ফলত আৰু তেতিয়াহে আমি কি কৰিব পাৰো আমি সম্পদ মানে ব্যৱহাৰ উপযোগী কৰি আমি ব্যৱহাৰ কৰিব পাৰো আৰু সম্পদটো পৰিৱৰ্তনশীল হয় আচ্ছা যে নহওক তাৰোপৰি আৰু এটা কথা আছে আগতে যিবিলাক বস্তু সম্পদ আছিল মানে সম্পদ আছিল কিন্তু ব্যৱহাৰ হোৱা নাছিল সেইবিলাক নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় যেনে কয়লা আছিল মাটিৰ তলত খাৰুৱা তেল আছিল সেইবিলাকটো আগতে ব্যৱহাৰ হোৱা নাছিল কিন্তু যেতিয়া বিজ্ঞান প্ৰযুক্তিৰ উদ্ভাৱন হ'ল উন্নতি হ'ল তাৰ ফলত কি হৈছে মানুহৰ মানে সেইবিলাক আহৰণ কৰা হ'ল আৰু ব্যৱহাৰ কৰা হ'ল গতিকে সেই নিষ্ক্ৰিয় সামগ্ৰীবিলাক আকৌ কি হ'ল আমাৰ প্ৰয়োজনীয় সম্পদ হিচাপে পৰিগণিত হ'ল গতিকে সম্পদ পৰিৱৰ্তনশীল বুলি সেইকাৰণে কোৱা হৈছে আৰু তাৰোপৰি আৰু কিছুমান এনেকুৱা আছে যিবিলাক তাৰমানে সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে যেনে ধৰা বানপানী এতিয়া বানপানীটোৱে আমাক বহুত অপকাৰ কৰে সেইবিলাকক কি বুলি কোৱা হয় প্ৰতিৰোধক বুলি কোৱা হয় কিন্তু তাৰ পিছত যেতিয়া বান চান দি মানে নতুন প্ৰযুক্তিৰ সহায়ত বান দি সেই বানপানী প্ৰতিৰোধ কৰি তাৰ পৰা যেতিয়া নতুন প্ৰডাকশ্যন বা কৃষি কাৰ্য মীন মহল ইত্যাদি বিজুলী শক্তি উৎপাদন আদি যেতিয়া ব্যৱস্থা কৰা হয় তেতিয়া সেইটো কি হ'ল মানুহৰ প্ৰয়োজনীয় মানে এটা মানে হেৰি হ'ল তোমাৰ মানে প্ৰয়োজনীয় সামগ্ৰীলৈ পৰিৱৰ্তন হ'ল এনেধৰণে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা প্ৰশ্নটো মই লিখি দিছো তোমালোকে সেইটো চালে পাবা কিন্তু মই তোমালোকক আভাসটো দিলো সম্পদটো পৰিৱৰ্তনশীল মানে সম্পদ একে হৈ নাথাকে গতিকে মানুহৰ যিবিলাক এটা কথা তোমালোকে ক'ব লাগিব যে জ্ঞান বিজ্ঞানৰ প্ৰসাৰ প্ৰযুক্তিৰ উন্নয়ন তাৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবে আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে অৰ্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা ইয়াৰ আহৰণ তথা ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে গতিকে তোমালোকে চোৱা এই আটাইখিনি কথা তোমালোকে কিতাপৰ পৰা অকমান চাবা আৰু লগে লগে বুজিবলৈ যত্ন কৰিবা কিন্তু মই যিখিনি প্ৰশ্ন তোমালোকক আজি আলোচনা কৰিলো এই 7টা প্ৰশ্ন অলপ দীঘলীয়া প্ৰশ্ন আটাইকেইটা গতিকে তোমালোকে এনেকৈ উত্তৰ কৰিবলৈ যত্ন কৰিলে তোমালোকে নিশ্চয় পৰীক্ষাত সফল হ'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আজি আমি যিখিনি কথা আলোচনা কৰিলো প্ৰশ্ন উত্তৰ শিতান তোমালোকে নিশ্চয় কথাখিনি বুজিব পাৰিছা এইটো তোমালোকক গুগল ক্লাছৰুমত দিয়া আছে তোমালোকে সেইটো তোমালোকে পাবাই আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈ যোগদান কৰা নাই তলত লিংকটো দিয়া আছে তোমালোকে জয়েন কৰি সেইটো তোমালোকে উপভোগ কৰিব পাৰিবা আৰু সেই বিষয়ে জ্ঞাত হ'ব পাৰিবা আৰু মই এতিয়া এই আজিৰ তোমালোকৰ যিটো প্ৰশ্নোত্তৰ মানে আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ